কাৰ্বি আংলং দেওপানী মা দুৰ্গা মন্দিৰত আজি আমি ধনশিৰি জিলা বড়ো সাহিত্য সভা আৰু গোলাঘাট জিলা আবুফ আৰু আমাৰ জাতীয় সংগঠন বিভিন্ন দল সংগঠন আমি ইয়াত আজি উপস্থিত হৈছোহি আৰু আমাৰ বড়ো কালচাৰ ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ EM প্ৰদীপ চৰকাৰী ডাঙৰীয়া উপস্থিত আছে আৰু আমাৰ বাথু মহাসভাৰো বিষয়ববীয়াসকল উপস্থিত আছে আৰু গোটেইখিনি আমি আজি এটা ইয়াত উদ্দেশ্য লৈ আজি উপস্থিত হৈছোঁ। আমি জানো যে GTB DID লিটল মাষ্টাৰ সেশন 5 চূড়ান্ত প্ৰতিযোগিতাত যেহেতু অহা 26 জুনত ফলাফল ওলাব আৰু ইতিমধ্যে আমাৰ গোলাঘাটৰ সুসন্তান নৱজিত নাৰ্জাৰী ইতিমধ্যে গ্ৰেণ্ড ফাইনেলি উপনীত হ'ব পাৰিছে। গতিকে আমি আশা ৰাখিছোঁ তেওঁক যেহেতু আমি আজি মা দুৰ্গা চৰণত আজি আমি শৰাই আগবঢ়াইছোঁ যাতে তেওঁক মা দুৰ্গা চৰণত আহি আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেওঁক যাতে ভগৱানে তেওঁক এটা শক্তি প্ৰদান কৰক যাতে যি ভোট তেওঁৰ প্ৰয়োজন আছে জিকিবৰ কাৰণে তেওঁক যাতে সকলোৱে যাতে ভোট দি জয়যুক্ত কৰে। অহা যেহেতু 19 তাৰিখৰ পৰা 23 তাৰিখলৈকে যেহেতু ভোট মিছ কল যোগেদি যেহেতু 9152915246 এই নম্বৰত মিছ কল যোগেদি তেওঁক ভোট সাব্যস্ত কৰি তেওঁৰ যি বিজয়ৰ বাবে তেওঁক যাতে আশীৰ্বাদ কৰে তাৰ বাবে আমি মা দুৰ্গা চৰণত আশীৰ্বাদ কৰিছোঁ। আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ভোট প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আশা ৰাখিছোঁ তেওঁ ভগৱানৰ কৃপাত তেওঁ আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিব। যেহেতু ভাৰতবৰ্ষৰ ভিতৰতে পাঁচজন শিশুসকলে ইতিমধ্যে গ্ৰেণ্ড ফাইনেলত উপস্থিত হৈছে আৰু তাৰে ভিতৰত আমাৰ গোলাঘাটৰ সুসন্তান নৱজিত নাৰ্জাৰীয়ে ইতিমধ্যে তেওঁৰ যি নৃত্য প্ৰদৰ্শন আমি দেখিবলৈ পাইছোঁ তেওঁ যথেষ্ট খ্যাতিসম্পন্ন বা তেওঁৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে আৰু আমি আশা ৰাখিছোঁ অসমবাসী ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে সকলো জাতি বৰ্ণ ধৰ্মকে তেওঁক ভোট সাব্যস্ত কৰি 26 তাৰিখৰ যি চূড়ান্ত ৰিজাল্ট আহিব তাত আমি তেওঁক যাতে ভগৱানে তেওঁক আৰু আশীৰ্বাদ কৰে যে তেওঁ জয়ী হৈ আহে তাৰে কামনা কৰি আজি মা দুৰ্গা চৰণত আমি আজি থিয় হৈছোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু তেওঁ যাতে জিকিব তাৰে মনোকামনা আমি শৰাই হিচাপে আগবঢ়াইছোঁ। ধন্যবাদ।